স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ প্ৰথমটো ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জীৱনৰ উপলক্ষে কেইটামান কথা আলোচনা কৰিম, যিবোৰ কথাই আপোনাক এজন সফল ব্যক্তি হোৱাত সহায় কৰিব। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মানুহৰ 4টা গুণৰ কথা আলোচনা কৰিম। যদি আপোনাৰ এই 4টা গুণ আছে, তেন্তে মা লক্ষ্মী সদায় আপোনাৰ লগত থাকিব। আপোনাৰ কেতিয়াও অভাৱ নহ'ব। জীৱনত সকলোৱে কঠোৰ পৰিশ্ৰম কৰে, কিন্তু সকলোৰে সফলতা একেই নহয়। এনে অৱস্থাত বহুতে ব্যৰ্থতাৰ সন্মুখীন হৈ আত্মনিৰীক্ষণৰ জৰিয়তে খালী ঠাইবোৰ পূৰণ কৰে। আন কিছুমানে কেৱল চিন্তা কৰিয়েই সময়বোৰ নষ্ট কৰে। কিন্তু বৰ্তমানৰ প্ৰতিবেদনত আমি আচাৰ্য চাণক্যৰ কিছুমান নীতিৰ বিষয়ে আলোচনা কৰিম, যিয়ে জীৱনৰ যাত্ৰা বহুত সহজ কৰি তুলিব আৰু নিশ্চিত সফলতাও আনিব। প্ৰসংগক্ৰমে আচাৰ্য চাণক্য এজন মহান ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ আছিল। তেওঁ কেৱল জীৱনৰ সকলো দিশ গভীৰভাৱে অধ্যয়ন কৰাই নহয়, মানুহৰ বাবে সঠিক জীৱন ধাৰণৰ পদ্ধতিৰ বিষয়েও এটা শুদ্ধ ধাৰণা দিছিল। আচাৰ্য চাণক্যই জীৱনত দিয়া নীতিসমূহ যদি মানি চলে, তেন্তে জীৱনত যথেষ্ট উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব। এনে অৱস্থাত আচাৰ্য চাণক্যই জীৱনত সফলতাৰ বাবে কি মানি চলিবলৈ নিৰ্দেশ দিছে, সেই বিষয়ে জানি লওঁ আহক। নম্বৰ 1, জীৱনত নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক। আচাৰ্য চাণক্যই কৈছে, জীৱনত সফল হ'ব বিচাৰিলে প্ৰথমে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব। লক্ষ্য অবিহনে আপুনি ঘূৰি ফুৰা জীৱ-জন্তুৰ দৰে হ'ব। যদি আপুনি টকা উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তেন্তে সেই অনুসৰি পৰিকল্পনা কৰক। পৰিকল্পনা অবিহনে আপুনি নিজৰ সপোন পূৰণ কৰিব নোৱাৰে। লগতে পৰিকল্পনা বনোৱাৰ পিছত আপুনি গোপন কৰি ৰাখে আৰু সম্পূৰ্ণ কৰিবলৈ কাম আৰম্ভ কৰে। দেখিব, নিশ্চিতভাৱে এদিন নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। নম্বৰ 2, টকাৰ গুৰুত্ব বুজিবলৈ শিকক। চাণক্যৰ নীতিত কোৱা হৈছে যে জীৱনত ধনেই সকলো নহয়, কিন্তু ইয়াৰ প্ৰয়োজন আছে। গতিকে টকাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বেয়া সময়ৰ বাবে ধন সঞ্চয় নকৰাকৈ অতিৰিক্ত খৰচ কৰা লোকসকলে প্ৰায়ে সমস্যাৰ সন্মুখীন হয়। আনকি মা লক্ষ্মীও এনে ব্যক্তিৰ ঘৰত কেতিয়াও নাথাকে। গতিকে ধনৰ ব্যৱহাৰ বুদ্ধিমান ৰূপে কৰাটো অতি প্ৰয়োজন। নম্বৰ 3, সময়ৰ লগত সদায় খোজ ৰাখক। আচাৰ্য চাণক্যই কৈছে, জীৱনত সফলতাৰ বাবে সময় অতি প্ৰয়োজনীয়। সময়ৰ কথা নাভাবি এজন ব্যক্তিয়ে নিশ্চয় এদিন অনুশোচন কৰিব। তদুপৰি এনে মানুহ কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। আনহাতে সময় অনুযায়ী নিজকে খাপ খোৱা মানুহ সদায় সফল হয়। গতিকে সদায় সময়ক মূল্য দিয়ক আৰু তেওঁক অনুসৰণ কৰক। নম্বৰ 4, কঠোৰ পৰিশ্ৰম কৰি নিৰুৎসাহিত নহ'ব। যিকোনো ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ'লে সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজনীয়। কেৱল ঘৰতে বহি লক্ষ্য নিৰ্ধাৰণ কৰি পৰিকল্পনা কৰি থাকিলে আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিব। কঠোৰ পৰিশ্ৰম কৰা ব্যক্তিয়ে পলম হ'লেও নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। আনহাতে যিসকলে কাম নকৰে, তেওঁলোকে কেৱল অনুশোচনহে কৰে। যদি আপুনি আচাৰ্য চাণক্যৰ এই 4টা নীতি অনুসৰণ কৰে, তেনেহ'লে আপোনাৰ জীৱনত কেতিয়াও অভাৱ নহ'ব আৰু মা লক্ষ্মীও আপোনাৰ লগত সদায় থাকিব।